নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। দেওতলা যোৰহতীয়া যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা খেল চাওঁ আহক। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। খেলখন অলপ সময়ৰ পাছত ইয়াতে অনুষ্ঠিত কৰা হ'ব। এয়া আমাৰ খেল আৰম্ভ হৈ গৈছে। প্ৰথম খেল হৈছে টেকেলি ভঙা। যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছতে আমাৰ শিশু আৰু মহিলাৰ বানপানীৰ খেল আৰম্ভ হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টোৰ শেষত এটা ধুনীয়া খেল অনুষ্ঠিত কৰা হৈছে। এয়া আমাৰ শিশু আৰু মহিলাৰ চকী খেল আৰম্ভ হৈ গৈছে। শিশুসকলৰ চকী খেলৰ পাছত এয়া মহিলাসকলৰ চকী খেল আৰম্ভ হৈছে। অৱশেষত আমাৰ চাবলগীয়া খেলটো আৰম্ভ হৈ গৈছে। ইয়াত কলগছ এজোপা পোতা হৈছে। কলগছজোপাত মিঠাতেল সানি দিয়া হৈছে আৰু ওপৰত এটা হাঁহ ওলমাই দিয়া হৈছে। যোনে হাঁহটো আনিব পাৰে হাঁহটো তাৰ হ'ব। সকলোৱে সম্পূৰ্ণ চেষ্টা কৰিছে কিন্তু কোনো আনিব পৰা নাই এতিয়ালৈকে। আকৌ এবাৰ কৈছোঁ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সকলোৰে সহযোগত অৱশেষত হাঁহটো আনিবলৈ সক্ষম হ'ল। খেলখন ইমানতে সামৰা হৈছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।